নমস্কাৰ, দেৱযানীনৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ মেটেকা আৰু মাছৰ সৈতে জুতি লগা এটা ৰেচিপি। প্ৰথমতে মই তেলখিনি গৰম কৰি ল'লোঁ আৰু গৰম কৰি লৈ মেলি মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈ মেলি উলিয়াই ল'লোঁ। মাছখিনি উলিয়াই লৈ মেলি আকৌ দিলোঁ পিঁয়াজ ভালদৰে ভাজি মেলি লৈ ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'লোঁ আৰু লগতে দিলোঁ হালধি, নিমখ, আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দিলোঁ আৰু ভালদৰে ভাজি লৈ মেলি দিলোঁ। ইয়াৰ পাছতে দিলোঁ মেটেকাৰ শাকখিনি দি মেলি হোৱাৰ পাছতে অলপ টাইম ভালদৰে ভাজি ল'লোঁ। ভাজি হোৱাৰ পাছতে অলপ সময় ঢাকি মেলি ৰাখিলোঁ আৰু 5 মিনিটমান ৰখাৰ পাছতে লগালোঁ মাছখিনি অলপ টাইম আকৌ ভাজি ল'লোঁ। ভাজি মেলি অলপকৈ পানী দি মেলি আকৌ মাছখিনি অকণ সিজালৈকে ভাজি ল'লোঁ। আপোনালোকে ফ্ৰাই কৰি যদি খাব বিচাৰে তেতিয়াহ'লে অলপ পানী দি সিজালৈকে ফ্ৰাই কৰি ল'ব পাৰে আৰু উতল অহাৰ পাছতে আলুখিনি মিহি কৰি ল'লোঁ আৰু প্ৰায় 20 মিনিটমান সময় ঢাকি মেলি থ'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল।